ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কেতিয়াও কোনেও কাৰো বেয়া চিন্তা কৰিব নালাগে। যি ব্যক্তিয়ে আনৰ বেয়া চিন্তা কৰে, জীৱনৰ শেষ মুহূৰ্তত হ'লেও তেওঁৰ লগত বেয়া হ'বই। যি ব্যক্তিয়ে ভাবে যে তন্ত্ৰ মন্ত্ৰ সৰ্বনাশৰ শক্তিয়ে কেৱল আনৰহে ক্ষতি কৰিব পাৰে, সেয়া তেওঁৰ ভ্ৰম। কাৰণ যিজন ঈশ্বৰৰ সঁচা ভক্ত, যিজনে ঈশ্বৰৰ প্ৰতি হৃদয়ৰ পৰা ভক্তি আৰু শ্ৰদ্ধাভাৱ ৰাখে, যিজন ঈশ্বৰৰ প্ৰিয়, তেওঁক এই বিনাশকাৰী শক্তিয়ে নোম এডালো লৰাব নোৱাৰে। ওচৰ চুবুৰীয়াৰ উন্নতিত হিংসা আৰু ঘৃণা লৈ থকা ব্যক্তিয়ে ওচৰ চুবুৰীয়াৰ ঘৰ জ্বলা দেখি আনন্দিত হৈ এইটো পাহৰি যায় যে সেই জুইৰ ফিৰিঙতিৰে তেওঁৰো ঘৰ জ্বলাব পাৰে। ঠিক সেইদৰে যি ব্যক্তিয়ে তন্ত্ৰ মন্ত্ৰৰ বেয়া শক্তিয়ে আনক ধ্বংস কৰিব বিচাৰে, তেওঁ এইটো পাহৰি যায় যে সেই তন্ত্ৰ মন্ত্ৰৰ শক্তিয়ে তেওঁৰো বিনাশ কৰিব পাৰে।